গৈ দে পাক গুড মৰ্ণিং এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি গৈ আছোঁ এফালে, ক'লৈ গৈ আছোঁ তাকো দেখুৱাই আছোঁ। যি অনুষ্ঠান পাতিছে তাৰ ফালৰ পৰা টিচাৰসকলে আমাৰ যিসকল কমিটি আছে, কমিটিৰ ফালৰ পৰা দেহামুনুক এটা মঞ্চ মুকলিৰ বাবে নৃত্য এটাৰ কাৰণে সাজু কৰি লৈ যাবলৈ কৈছিলে। তাকে ৰাতিটোৰ ভিতৰতে ৰাতি ফোন আহিছে যে এনেকৈ পাৰিব নেকি। মই কথা একো নাভাবি নিশ্চিন্তে কৈ দিলোঁ হ'ব বাৰু বুলি, আৰু তাকে উলিয়াই কৰি লৈ আহিছোঁ। আৰু আহি পাই গ'লোহি এয়া হিন্দু সন্মিলন যি অনুষ্ঠান ইয়াতে পাতিছে, তাতে দেহামুনুৰ মঞ্চ মুকলি কৰিব। আৰু তাইক তেনেকৈয়ে সাজু কৰি লৈ আহিছোঁ। কেনেকুৱা লাগিছে জনাবচোন তাইক। আৰু তাইৰ বাবে মই বস্তু এটাও বনাইছোঁ চাওকচোন। আৰু তাই হেনো সত্ৰীয়া নৃত্যহে নাচিব। আৰু এয়া দেখিছেনে কিনকিনিখন মই নাচিলে মোৰ ভাগৰ, আৰু তাকে মই সাজু কৰি উলিয়ালোঁ ৰাতিটোৰ ভিতৰতে। দেখিছেনে তাইৰ বাবে ইমান কষ্ট হৈছে, সঁচাকৈ বহুত সময় লাগিছে। কাপোৰো নাছিলে, তাকে হাতেৰে চিলাই কৰি চাওকচোন কিমান ধুনীয়াকৈ মই সাজু কৰি উলিয়ালোঁ। এয়া গামোচা এখন আছিলে, গামোচাখন ডাঙৰে গামোচা আছিলে, গামোচাখন কাটি এনেকৈ ফুলখিনি মই এনেধৰণে মই সাজু কৰি উলিয়ালোঁ। কিনকিনিখন কেনেকুৱা লাগিছে জনাবচোন দেই আপোনালোকে কমেণ্টত। আৰু চাওকচোন তাইৰ ভাগৰ কেনেকুৱা নৃত্যও আপোনালোকে উপভোগ কৰক আৰু জনাব, কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এয়া দেখিছেনে এইফালে আকৌ আজি খিচিৰিও খুৱাব। খিচিৰি এয়া বনোৱা দৃশ্য অকণমান দেখুৱাই দিলোঁ। আৰু ইয়াত মানুহ আহি পোৱাহিয়ে নাই, কিন্তু আমি আহি পাই গ'লোহি। কাৰণ কৈছিলে কি 10টা আগত আহি পাবলৈ, আৰু আমিও সেই টাইম অনুযায়ী আমি আহি পাই গ'লোহি। আৰু দেহামুনুক লৈ অনাৰ লগে লগে তাইক সাজু কৰি লৈ অনা দেখা পাই তাৰে বা কেইজনী মানে ইমান ধুনীয়া পাইছে তাইক। আৰু সকলোৱে আহি লৈ পিনে ইজনীও কৈছে সিজনীও কৈছে দিয়াচোন তাইৰ লগতে ফটো কেইখনমান উঠোৱাচোন এনেকৈ বুলি ক'লে। আৰু মই ধুনীয়াকৈ ফটো কেইখন উঠাই দিলোঁ। সকলোৱে তাইৰ লগত তাইক আৰু এইফালে বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আৰম্ভ কৰিলে। দেখুৱাই আছোঁ, আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। আৰু নতুন ভিউৱাৰ্ছসকলে যদি চাই আছে মোৰ ভিডিঅ'সমূহ তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, লাইক কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু দেহামুনুৱে যি নৃত্য কৰিব তাকো অকণমান ক্লিপ মই ধৰি ৰাখিছোঁ, তাকো আপোনালোকলৈ আগবঢ়াম। আপোনালোকে চাব, ধুনীয়াকৈ উপভোগ কৰিব বুলি আশা ৰাখিলোঁ। কমেণ্টত জনাবলৈ কিন্তু নাপাহৰিব। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं यतं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। দেহামুনুৱে মঞ্চ মুকলি কৰি দিয়াৰ পাছতে আৰু তেওঁলোকৰ যি সভা আছিলে সভা আগবঢ়াই লৈ গৈছে। আৰু বিশিষ্ট ব্যক্তি হিচাপে আমাৰ প্ৰভু ছাৰ আছিলে, ইমান ধুনীয়াকৈ ভাষণ দিছিলে, সঁচাকৈ শুনি বহুত ভাল লাগে। আৰু তেওঁ ইয়াত ভাষণ দি থকা সময়ৰ অকণমান দৃশ্য ৰাখি থ'লোঁ। আৰু তাৰ পাছতে দিলে আমাক খিচিৰি খোৱা পৰ্বলৈ মাতি নিলে। আৰু এয়া আমি গ'লোঁ, গৈ মেলি লৈ পিনে ধুনীয়াকৈ খিচিৰি খালোঁ। খাই মেলি লৈ পিনে আমি ঘৰলৈ উভতিলোঁ। আৰু চাবচোন কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু এয়া হ'ল দেহামনুৰ ক্লাছমেট, বেষ্ট ফ্ৰেণ্ডেই হয়। তাকে দুইজনী একেলগে বহি থকাৰ কাৰণে দুইজনী একেলগে দিনটো তাইক এৰি ইজনীয়ে সিজনীক এৰি অকণো সময় পাৰ কৰা নাছিলে। সেইকাৰণে মই ভাবিলোঁ ইমান ধুনীয়া এটা সুযোগ, আৰু দুইজনীৰে ফটো কেইখনমান ৰাখি থওঁ। আৰু এয়া ইমান ধুনীয়াকৈ এনেদৰে দুইজনীৰে ফটো মই উঠাই ৰাখি
আহি পাই গ'লোহি ৰুম আৰু দেহামণিক দেখাই দিছোঁ। দেহামণি যদি আৰু কেনেকুৱা লাগিলে নাচি। প্ৰাইজ নাপালে কাৰণ মঞ্চ মুকলি কৰিবলৈহে মাতিছিলে। কালি ৰাতিয়ে ফোন কৰিছে যে প্ৰিন্সিপিয়াই মঞ্চ মুকলি কৰিব লাগিব। হিন্দু সন্মিলন আছিলে তাকে। আৰু ৰাতিটোৰ ভিতৰতে পূৰা প্ৰিপেৰেশ্যন এইটো সাজত। আৰু এইবোৰ মই নিজে ৰাতিৰ ভিতৰতে বনাই দিছোঁ। কেনেকুৱা লাগিছে জনাব দেই। ভিডিঅ' দি দিম বাৰু, বনাই থকা ভিডিঅ' ক্লিপ ৰাখিছোঁ, দি দিম। কেনেকুৱা লাগিল জনাব। আৰু তোমাৰ কেনেকুৱা লাগিল কৈ দিয়া আকৌ। ভাল লাগিল? ভাল নালাগিল? প্ৰাইজ নিদিলে? বহুত দুখৰ কথা, প্ৰাইজ নিদিলে কাৰণ মঞ্চ মুকলি কৰিব মাতিছিল যে, সেইকাৰণে প্ৰাইজ নিদিলে। গম পাইছা? বেলেগকো একো নিদিলে। কাকো নিদিয়ে। তেন্তে আজিলৈ ইমানেই। বাই।